আৰু আমি দাবী কৰিছোঁ যে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব, অসম চৰকাৰে ক্ষমা খুজিব লাগিব। কিয় বাৰম্বাৰ এনেকৈ আমাৰ প্ৰত্যেকটো পৰীক্ষাৰ প্ৰশ্ন কাকত কিয় ফাদিল হয়? কিয় এটা পৰীক্ষা বিজেপি চৰকাৰে ভালকৈ পাতিব নোৱাৰে? কিয় এখন চৰকাৰে যিখনে নকলৰ ওপৰত তেওঁলোকে নতুন আইন আনিব খোজে, সেইখন চৰকাৰে এতিয়া এটাও পৰীক্ষা কিয় তেওঁলোকে শুদ্ধকৈ বিসংগতি নোহোৱাকৈ কেলেংকাৰী নোহোৱাকৈ কিয় পাতিব নোৱাৰে? কিয় তেওঁলোকৰ প্ৰশ্ন কাকত সদায় আগতে ওলাই যায়? গতিকে এই প্ৰশ্নটোৰ উত্তৰত জবাব লাগিব। শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব। আজি শিক্ষামন্ত্ৰী পলাই গৈছে। আজি মেট্ৰিকৰ প্ৰথম দিনাই ব্যাপক বিসংগতি ছাৰ, মানে গোটেই এনেকুৱা যে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক ছাৰ জীৱনৰ হয় মই কৈ দিছোঁ, জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিকেইটা পৰীক্ষা ছাৰ, এই পৰীক্ষাৰ এদিনো এই বিজেপি চৰকাৰখনে ভালকৈ আজিলৈকে পাতিব নোৱাৰিলে ছাৰ। এইবাৰো যোৱাবাৰো তেনেকুৱা হ'ল আৰু এইবাৰো তেনেকুৱা হ'ল। এইবাৰ পাতিব নোৱাৰিলে, কিন্তু তেওঁলোকে পৰীক্ষা যদি নকল হয় ছাৰ, এনেকুৱা যদি গণ্ডগোল হয়, ডাঙৰ আইন আনিম বুলি কৈছে ছাৰ, আটাইতকৈ ষ্ট্ৰিক্ট চৰকাৰ বুলি কৈছে ছাৰ। সেইখন চৰকাৰে আজি পৰীক্ষা পাতিব পৰা নাই ছাৰ। গতিকে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। পদত্যাগ কৰিব লাগে। শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। ছাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ছাৰ। ছাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ছাৰ। পৰীক্ষা পদত ছাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ছাৰ। পৰীক্ষা পদত ছাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ছাৰ। বিজেপি চৰকাৰ ব্যৰ্থ হৈছে পৰীক্ষা পদত। পৰীক্ষা পদত ছাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে। ছাৰ শিক্ষামন্ত্ৰীক এক্সপেল কৰিব লাগে। শিক্ষামন্ত্ৰীয়ে বাজেটৰ ডিসকাশনৰ মাজতে এডমিসেবল নোহোৱাৰ মালিক এতিয়া কাৰ্য উপদেষ্টা সমিতিৰ বিভাগে কাম কৰিব, কিন্তু মহোদয় কামটো কেনেকৈ হৈছে আজি শিক্ষকসকলে? দ্বিতীয়তে ছাৰ মই গোটেইকেইটা নাগাওঁ। দ্বিতীয় বস্তু ছাৰ 16 ফেব্ৰুৱাৰীত ছাৰ মোক ক'বলৈ দিব লাগিব। ছাৰ 16 মোক কৈ ল'বলৈ দিয়ক ছাৰ। মোক ছাৰ প্ৰশ্নটো কৈ ল'বলৈ দিয়ক ছাৰ। ছাৰ প্ৰশ্ন কাকত ফাদিল হোৱা নাই, ছাৰ মোক ক'বলৈ দিয়ক। এডমিছিবিলিটিৰ ওপৰত ক'বলৈ দিয়ক। প্ৰশ্ন কাকত ফাদিল হোৱা নাই। আপুনি ক'ব ছাৰ প্ৰশ্ন কাকত ফাদিল হোৱা নাই।